অভিষেক কৃষ্ণ গোস্বামী যেহেতু বৰ্তমানলৈকে গৌৰৱ গগৈ অগ্ৰগতি লাভ কৰিছে যোৰহাটত, এটা ভাল খবৰ আপোনালোকৰ কংগ্ৰেছৰ শিবিৰৰ বাবে, গৌৰৱ গগৈ আগবাঢ়ি আছে। আৰু কিমান আশা কৰে এইবাৰ জয় হব নে গৌৰৱ গগৈ পুনৰাবৃত্তি ঘটাব নেকি লোকসভা নিৰ্বাচনৰ? কৃষ্ণ বৰুৱা, প্ৰথমে স্বাগতম জনাইছো MN24লৈ। আৰু যিহেতু আপুনিও এগৰাকী যথেষ্ট লাগি আছিল গোটেই নিৰ্বাচনটো যোৰহাটত, আপুনি নিজেও কংগ্ৰেছ দলত NSYৰ পৰা আৰম্ভ কৰি যুৱ কংগ্ৰেছৰ পৰা আৰম্ভ কৰি বৰ্তমান আপুনি ৰাজ্যিকৰ দায়িত্ব লাভ কৰিছে। যোৰহাট আপোনাৰ গৃহ যিহেতু জিলা, বৰ্তমান গৌৰৱ গগৈ তাত লাভ কৰিছে অগ্ৰগতি বৰ্তমান সময়লৈকে, কি কব? খুব ভাল লাগিছে। ইতিমধ্যে আমি জানো যে যোৰহাটৰ ৰাইজে এইবাৰ স্থিৰ অৱস্থাৰ বিপক্ষে গৈ ভোটদান কৰিছে, আৰু আমাৰ বিশ্বাস যে বৃহৎ ব্যৱধানত যোৰহাটৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়া এইবাৰ জয়লাভ কৰিব। নিশ্চিতভাৱে তাৰে আমি উমান এই পোনপ্ৰথমে যেতিয়া বেলটৰ ভোট গণনা হৈছে তেতিয়াই আমি তাৰ উমান পাইছো। হয়, এতিয়ালৈকে যিহেতু পোষ্টেল ভোটত আগবাঢ়ি আছে, আৰু কিমান সংখ্যক ভোটত আগবঢ়াৰ সম্ভাৱনা দেখিছে আপুনি? বিজয় নিশ্চিত আপোনালোকৰ? আমাৰ বিজয় একেবাৰে নিশ্চিত। আমাৰ বিশ্বাস যে যোৰহাটীয়া ৰাইজে এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি আস্থা আৰু বিশ্বাস পোষণ কৰিছে, আৰু সেই তাৰ উমান আমি নিৰ্বাচনী প্ৰচাৰৰ সময়তো পাইছিলো। আৰু ইতিমধ্যে আমি সংখ্যাটো কবলৈ আমি অপাৰক, কাৰণ কেলে ইতিমধ্যে অলপ দেৰি 1 ঘণ্টা 2 ঘণ্টাৰ পিছত আপোনালোকে সকলোৱে গমেই পাব, কিন্তু বৃহৎ ব্যৱধানত এবাৰ যোৰহাটৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াই জয়লাভ কৰিব। কৃষ্ণ গোস্বামী, আপুনি যিহেতু ৰাজ্যিকৰ সম্পাদকৰ দায়িত্বত আছে, অভাৰঅল যদি আপোনাৰ কথাটো যদি মই সুধো, কংগ্ৰেছৰ ফলাফল কেনেকুৱা হ'ব, মিত্ৰজোঁটৰ ফলাফল কেনেকুৱা হ'ব? আমি খুব আশাবাদী এইবাৰ অসমত ভাল হ'ব। আমি যি বৰ অসমৰ সপোন দেখিছো, আমাৰ যি স্বপ্ন আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই পঢ়ি ৰাখিছে, বা আমাৰ যি নেতাসকলে যিখিনি কাৰণে অপুৰুষাৰ্থ কৰিছে, আমাৰ নিশ্চিতভাৱে বিশ্বাস অসমৰ ৰাইজৰ ওপৰত যে আহিব লগা 12 বজাৰ পিছত যি আমি ট্ৰেণ্ড দেখিম, তাত নিশ্চিতভাৱে কংগ্ৰেছৰ ভাল ফলাফল আহিব। এয়া আছিল কৃষ্ণ গোস্বামী, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক, আৰু আগবাঢ়ি আছে গৌৰৱ গগৈ যোৰহাট বিধানসভা সমষ্টিত।